বড়ো গণমঞ্চৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আজি 10 এপ্ৰিল তাৰিখে আমি বৰ্ণাঢ্য এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ এটা উদ্দেশ্য যে আমি এই সাহিত্যসভাখনৰ যোগেদি আমাৰ পিছপৰা যিসমূহ আমি বড়ো জনগোষ্ঠীৰ লোক আছে বিভিন্ন অঞ্চলত, সেই পিছপৰা অঞ্চলৰ ৰাইজৰ যিসমূহ অভাৱ অভিযোগ বা তেওঁলোকৰ যিখিনি নজনাখিনি বা নুবুজাকৈ যিখিনি আছে তেওঁলোকৰ সেই সমস্যাসমূহ আমি যাতে সাহিত্যসভাখনৰ যোগেদি আমি প্ৰদান কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আমি উদযাপন কৰিছোঁ। সন্মিলিত বড়ো গণমঞ্চৰ এই অধিৱেশনখনতে আমাৰ ইষ্ট ধনশিৰি আঞ্চলিক কমিটিৰ নেতৃত্বত আমি আজি অনুষ্ঠিত কৰিছোঁ। আৰু আমি ইয়াত 52খন গাঁও আছে, 52খন গাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা আহিছে। আৰু লগতে গোলাঘাট জিলা ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন যেটা সংযুক্ত বড়ো গণমঞ্চৰ আমি 7খন জিলা আঞ্চলিক আছে, 7খন আঞ্চলিকৰ বিভিন্ন গাঁৱৰ পৰা অতিথিসকল আমাৰ মাজলৈ আহিছে। আমি আজি ৰাতিপুৱা 8টা বজাত পতাকা উত্তোলন কাৰ্যসূচী আছে। পতাকা উত্তোলনত আমাৰ প্ৰত্যেকখন আঞ্চলিকে আজি অংশগ্ৰহণ কৰিছে। আমি 8:30 আজি শ্বহীদ তৰ্পণ কৰিছোঁ। শ্বহীদ তৰ্পণ উপসভাপতি লাচিত বৰফুকনে কৰিছে। আৰু আমি আজি মুকলি সভা আমাৰ উপস্থিত আছে। মুকলি সভাত আমাৰ সাহিত্যসভা পৰিষদ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰমিয় নাৰ্জাৰী ডাঙৰীয়া উপস্থিত আছে। সাহিত্যসভা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী আছে। আকৌ সাহিত্যসভা পৰিষদৰ কাৰ্যবাহী সদস্য অনিল গোস্বামীদেৱ উপস্থিত আছে। আমাৰ সাধাৰণ সম্পাদক পীতাম্বৰ বৰ্মা ডাঙৰীয়া উপস্থিত আছে। আৰু লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ গোলাঘাট জিলাৰ সকলো বিষয়ববীয়া সভাপতি নৃপেন্দ্ৰ গোস্বামী ডাঙৰীয়াকে কৰি এই অধিৱেশনখন আজি উপস্থিত আছে। আৰু এই অধিৱেশনখন আজি যথেষ্ট সাফল্যমণ্ডিত হৈছে বুলি আমি ভাবিছোঁ। এয়া আমাৰ গোলাঘাট জিলাৰ বিভিন্ন গাঁৱৰ পৰা আহি আমাক সংগ্ৰহ কৰে। আমি প্ৰায় 5,000 লোক আমাৰ আজি সমবেত হৈছে। সকলোৰে কাৰণে আমি আজি খোৱা বোৱা ব্যৱস্থা আমি কৰিছোঁ আৰু খুব সুন্দৰ হৈছে আজি পৰিৱেশটো। আৰু আমাৰ মানুহখিনি আজি বুজি পাইছে যে সাহিত্যসভাখনৰ যোগেদি যে আমি শৈক্ষিক দিশত আৰ্থিকভাৱে সামাজিকভাৱে যাতে আমি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আজি এখন সভা আমি অনুষ্ঠিত কৰিছোঁ। दिनै सानसेनि हाबाफारि लानानै गलाघाट जिल्लानि खौसेथि बर' सुबुं आफाद नैबे बरबालि गामियाव खोब मोजां बुरजा हाबाफारिजों खुंफुंनाय जाबाय। बे दसे एसे आगोलाव गेवलां मेलाबो जोब्बाय। गेवलां मेलाव फैनानै जोङो जा बे ओनसोलनि फ्राय 52 गं बर' गामि जोंनि काउन्सिलनि जानाखि धोनसिरि समष्टि बे 52 गंनि जानाखि बर' रायजोफोर खावसेयानो बर' राव रायलायो, खावसेयानो रायलाया। जोंनि गेजेराव माने थांलाय फैलाया जाखिनि जाबोदोंब्लाबो दा जोङो मोजां रोखोमै आरो साबसिन दिनैनिफ्राय जासिगोन होनना सानदों। जोङो बे ओनसोलनि बर'फोरा जेरैहाय बर' राव सोलोंनो जाखिनि गोसो जानाय, बर' बिजों खुलिनो जाखिनि गोसो जानाय, लोगोसे बर' कछारी वेलफेयार अट'नमास काउन्सिलनि गासै जानाखि हाबाफारि जौगालु हाबाफारिफोरखौ बे ओनसोलाव बोरै मोननो हायो बेफोरनि सायाव जि सावरायनाय खोब मोजां जादों। बेवहाय खौसेथि बर' सुबुं आफादनि आफादगिरि मनरन्जन बसुमतारी, काउन्सिलनि डेपुटि चिफ रमिय नार्जारी, काउन्सिलनि EM प्रदीप स्वर्गीयारी बिथांमोनजों लोगोसे जोंनि जेनेरेल सेक्रेटारि खौसेथि बर' सुबुं आफादनि पीताम्बर ब्रह्म, ललित ब्रह्म बिथांमोनजों लोगोसे जोंनि सुरुफोथार कलेजनि भाइस प्रिन्सिपाल ज्योति बर' मेडाम बिथांमोनजों लोगोसे बे ओनसोलनि गोबां पन्सायतनि गोबां आफादफोरनि दैदेनगिरि दुलाराय बर' आइजो अनसायफोरनि बिबानगिरि बिथांमोना बाहागो लादों। खोब मोजां जादों कनफारेन्सआ। आं बुंनो लानो लुबैयो बे कनफारेन्सनि गेजेरजोंनो जोंनि जानाखि राव सोलोंनाय, जानाखि जोंनि मिडियाम गायसननो नागिरनाय बे ओनसोलाव बिसेसकै बर' भाषाखौ बोरैहाय सोलोंनो हायो बे ओनसोलाव बेनि जानाखि वर्कशप बा बेनि जानाखि सेमिनार, बेनि जानाखि एवारनेस प्रग्राम बे ओनसोलाव दरकार दं होननानै जों सानदों। काउन्सिलनिफ्राय जों फैनाय दिनाव बेफोरखौ लालांगोन। बिसोरखौ एजुकेसन डिपार्टमेन्टनिफ्राय बेवहाय गोबां खामानि मावनांगौ दङ, जों मावलांगोन काउन्सिलनिफ्राय। गोजोन्थों।